শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ঐতিহ্যমণ্ডিত 200 বছৰ পাৰ কৰা ডিফলু নামঘৰৰ আজি মাহেকজোৰা ভাগৱত পাঠৰ অন্তত আজি আমি নিশাৰ ভাগত এই ভাগৱত পাঠৰ সামৰণি পেলাম। আৰু সেই উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচী আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। প্ৰথমেই আমি এই পুৱা বেলাত আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আমি নামঘৰৰ বৃহৎ চৌহদত কেইবাটাও গছপুলি ৰোপণ কৰিলোঁ। আৰু এই আপোনালোকে দেখিছে আমাৰ সকলো সদস্যই আমাৰ ৰাইজে হাতে হাতে গছপুলি ৰোপণ কৰিবৰ বাবে সাজু হৈছে। আমি আশা ৰাখিছোঁ বৃক্ষই আমাৰ এই প্ৰকৃতি সেউজ কৰি তুলিব। আৰু আমি যি এতিয়া এটা প্ৰাকৃতিক বিনাশৰ দেখা পাইছোঁ, সেয়া যেন এই বৃক্ষৰোপণৰ আমাৰ এই কাৰ্যসূচীটোৱে আনকো অনুপ্ৰাণিত কৰিব। আৰু ডিফলু নামঘৰৰ এই কাৰ্যসূচী যেন সকলোৱে সমৰ্থন আগবঢ়ায়। আৰু ভৱিষ্যতেও আমি আমাৰ বিভিন্ন সময়ত এই ডিফলু নামঘৰৰ চৌহদতেই নহয়, আমি বিভিন্ন জেগাত গছপুলি ৰোপণ কৰিবলৈ সংকল্প লৈছোঁ। ইতিমধ্যে আমি ৰোপণ কৰিছোঁ। গতিকে আমি ৰাইজক আশীৰ্বাদ বিচাৰিছোঁ। এই ভাদ মাহৰ অন্তত আমাৰ ভাগৱত পাঠৰ অন্তত আজি এই বৃক্ষৰোপণ কাৰ্যসূচীৰে ধৰালৈ বৃষ্টি নমাই আনক, পৰিৱেশ সেউজ কৰক আৰু সকলোৰে বাবে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হওক। ধন্যবাদ।